প্ৰথম হৈছে আমাৰ সকলোৰো আটা হৰিকৃষ্ণ মহন্ত আটাৰ যিটো শ্ৰাদ্ধ বা সামাজিক যিটো কৰ্ম সেইটো সুকলমে হৈ যাব লাগে আৰু ইয়াৰ কাৰণে আমি এই সকলো ব্যৱস্থাখিনি কেনেকুৱা হৈছে ইয়াৰ খবৰ ল'বলৈ আজি আহিছোঁ আৰু আমাৰ এই সত্ৰৰ লগত জড়িত ব্যক্তিসকলৰ লগতে অঞ্চলৰ বিভিন্ন শ্ৰেণীৰ ৰাজনৈতিক অৰাজনৈতিক সামাজিক সকলো সংগঠনবিলাকে একেলগে কাম কৰি আছে আৰু আটাই যিখিনি সমাজক যিখিনি দি গ'ল সংস্কাৰৰ ক্ষেত্ৰতে হওক বা শান্তি স্থাপন কৰাতে হওক বা সমন্বয় কৰাতে হওক এইখিনি অকল ডিমাকুছী নহয় গোটেই বিটিআৰ অঞ্চলৰ কাৰণে আৰু নামনি অসমৰ কিছুমান অঞ্চলৰ কাৰণে সদায় এটা উদগনি যোগাব যিসকলে সামাজিক চিন্তা কৰা ব্যক্তিসকলক আৰু সেইকাৰণে আজি আমি সকলো আমাৰ নিজৰ দায়িত্ব লৈ পেলাই আহিছোঁ যে আমাৰ আটাৰ যিটো শ্ৰাদ্ধ সেইটো সুকলমে হ'ব লাগে আৰু ইয়াৰ লগতে পৰৱৰ্তী সময়ত আমাৰ আটাৰ যিটো কৰি যোৱা যিটো কৰ্মৰাজি সেইটো জীৱিত কৰি ৰখাৰ কাৰণে তেখেতৰ বিভিন্ন চিন্তাধাৰাবিলাক আমাৰ ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ কাৰণে বা নৱপ্ৰজন্মক জনোৱাৰ কাৰণে আমাৰ সত্ৰৰ তৰফৰ পৰা যিবিলাক ব্যৱস্থা লৈছে সেইখিনি আমি বিটিআৰ চৰকাৰৰ পৰা সম্পূৰ্ণ সহযোগ কৰিম আৰু এতিয়া আমাৰ সমাজত ডাঙৰ সমস্যাই হৈছে যে এটা ভাল সুস্থ সমাজ গঢ়ি তোলা আৰু এনেকুৱা এজন ব্যক্তি ঈশ্বৰে আমাৰ মাজত পঠাই যিসকলে আমাৰ সমাজখনক আগৰ পৰা নেতৃত্ব দিয়ে আৰু সকলোকে লৈ পেলাই সাঙুৰি লৈ পেলাই এটা ভাল এটা পৰিৱেশ সৃষ্টি কৰি সমাজখন সংস্কাৰ কৰি এটা নতুন এটা পৰিৱেশ গঠন কৰে আৰু তেনেকুৱা ব্যক্তিবিলাক বিভিন্ন সময় হয় আৰু আজি ইয়াত আমি সকলোৱে জানো হৰিকৃষ্ণ মহন্ত আটাই ইয়াত দীৰ্ঘদিন থাকি বডোলেণ্ড অঞ্চলৰ যিখিনি এটা ৰক্তাক্তক এটা পৰিৱেশ আছিলে হিংসাত্মক এটা পৰিৱেশ আছিলে এই গোটেই পৰিৱেশ তেখেতে হৃদয়ংগম কৰি এই অঞ্চলত কেনেকৈ শান্তি প্ৰতিষ্ঠা কৰিব লাগে জাতি জনগোষ্ঠীবিলাকক লৈ পেলাই একেলগে কেনেকৈ আগবাঢ়ি যাব লাগে এই কামবিলাক তেখেতে কৰি গৈছিলে আৰু সেইকাৰণে মই ব্যক্তিগতভাৱে তেখেতৰ ওচৰত বহুত ঋণী বুলি ক'ব লাগিব মোক ব্যক্তিগতভাৱে তেখেতে খুব মৰম দিছিলে সকলো দিশৰ পৰা মোক মানে তেখেতে আশীৰ্বাদ কৰিছিলে তো সেইকাৰণে আজি তেখেতৰ যিটো নীতি আদৰ্শ সেইটো সদায় আমি জীৱিত কৰি ৰাখিব লাগিব আৰু আজি সত্ৰৰ তৰফৰ পৰা তেখেতৰ সৃষ্টিৰ আজি চিৰস্থায়ী কৰাৰ কাৰণে মোক কিছুমান মেমৰেণ্ডাম দিছে এই কথাবিলাক লৈ পেলাই আমি শ্ৰাদ্ধ যোৱাৰ পিছত আমাৰ সত্ৰৰ যিখিনি আমাৰ সংগঠক আছে তেখেতসকলৰ লগত বহি পেলাই মই এইখিনি আমি ডিচিশ্যন ল'ম सिला फाउन्डेसननि बानजायनायाव अनलाइन सावगारि आखिनाय बादायलायनाय हाबाफारि बादायलायनायखौ गासै फरायसायानो बाहागो लानो हागोन सावगारिखौ 2021 मायथाइनि आगस्ट दाननि 5 अक्ट' खालारनि सिगां दैथायहरनांगोन बादायारिफ्रा सावगारिखौ खनायाव थं लिरना नैबे जानबुं नङाव दैथायहर 7002560472 7086987823 बादायारिफोरनि सावगारिखौ फेसबुक पेजआव 2021 मायथाइनि आगस्ट दाननि 6 अक्ट' खालाराव फोसावजागोन बादायारिफोरनि फिथाइखौ 2021 मायथाइनि आगस्ट दाननि 15 अक्ट' खालाराव फोसावनाय जागोन गोबां मिन्थिनो थाखाय नैबे जानबुं नम्बराव फन खालाम 7002560472 7086987823